যোৱা 31 ডিচেম্বৰ আপোনালোকে নিশ্চয় দেখিছে যে 31 ডিচেম্বৰ মাজ নিশালৈকে চলা পাৰ্টিবোৰৰ ক্ষেত্ৰত এইবোৰ নিষেধাজ্ঞা কিয় আৰোপ কৰা হোৱা নাছিল। এনেকুৱা কোনো নিষেধাজ্ঞা পালন কৰা হোৱা নাছিল। এফালে তেওঁলোকে মদৰ বিৰুদ্ধে অভিযান চলাইছে, ৰাস্তাত মুখ্যমন্ত্ৰী ৰাজপথত দেখিছে চমক, আৰু আনফালে তেওঁলোকে গলিয়ে গলিয়ে মদৰ ব্যৱসায় কৰিছে আৰু গৰ্ব কৰিছে যে ইমান টকা লৈছে। 1 জানুৱাৰী পুৱাৰে পৰাহে কৰোণাৰ তৃতীয় ঢৌ জন্ম হ'ল বুলি ৰাজ্য চৰকাৰে কিবা বিশেষ গোপন বাৰ্তা আহিলে, নহ'লে তেওঁলোকৰ ইমান দিন খবৰ নাই। কিন্তু আমাৰ মাঘ বিহুটোক যে এইটো কৰিছে, মানুহে এইটো ওপৰলৈকে চালে দেখিবলৈ একো নাই, কিন্তু ইয়াত ডাঙৰ ৰহস্য আছে, ডাঙৰ ষড়যন্ত্ৰ আছে। মই যিটো কথা ক'ব বিচাৰিছোঁ, আচলতে ভোগালী বিহু উদযাপন কৰিবলৈ নিদিয়াটোৱে এই মিলিজুলি অসম বিৰোধী চক্ৰটোৰ একমাত্ৰ চৰকাৰে ঘোষণা কৰিছে যে আমি এতিয়া কৰোণাৰ তৃতীয়টো ঢৌৰ মাজত সোমাই পৰিছোঁ। সেয়ে চৰকাৰে কঠোৰ নীতি নিয়ম বান্ধি দিছে। চলন ফুৰণ যাত্ৰা কেই বজাৰ ভিতৰত উৰুকাৰ ভোজ খাব লাগিব, মেজি কেই বজাৰ আগতে জ্বলাব নোৱাৰিব আদি সকলোতে নিৰ্ধাৰিত কিছুমান নীতিৰ মাজত চলিবলৈ ৰাইজক কঠোৰ সকিয়নি দিয়া হৈছে। ভাল কথা, ইয়াত আপত্তি কৰা নাই, আমি কৰিবলৈ নাই হয়তো, কিন্তু প্ৰশ্ন আছে। আমি বিৰোধিতা কৰা নাই, কিন্তু তেওঁলোকে 1 তাৰিখেহে তেওঁলোকৰ স্পেচিফিক আহিলে নেকি যে 1 তাৰিখৰ পৰাহে এইটো হ'ব। তেওঁলোকেতো 31 তাৰিখে সেইটো নকৰিলে। মই যিটো সাংস্কৃতিক আগ্ৰাসনৰ কথা কৈছোঁ, মই যিটো আমাৰ ভাষা আৰু সংস্কৃতিৰ বিৰুদ্ধে আক্ৰমণৰ কথা কৈছোঁ, তাৰ লগত এই কথাবিলাকৰ সম্পৰ্কটোহে মই বুজাব খুজিছোঁ। তাত সমৰ্থন বিৰোধিতাৰ কথা অহা নাই, কিন্তু মই ক'ব খুজিছোঁ যে গোটেই কথাবিলাকৰ পদক্ষেপবিলাকত তেওঁলোকৰ আমাৰ বিৰুদ্ধে, অসমীয়া জাতিৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰ নিহিত হৈ আছে। তেওঁলোকে 31 ডিচেম্বৰত সেইখনেই চৰকাৰ আৰু কেইদিনমানৰ পিছত এইখনেই চৰকাৰ, দুটা ভূমিকা কিয় তেওঁলোকে? সেই কথাটো মই জানিব খুজিছোঁ, প্ৰশ্ন কৰিছোঁ মই। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।